তিনিচুকীয়া জিলাৰ মফচলীয়া অঞ্চল কাকপথাৰত বিগত কেইবাহ মাহ ধৰি বিভিন্ন অসামাজিক তত্ত্বই গা কৰি উঠা পৰিলক্ষিত হোৱাত নিজৰ অঞ্চলটোৰ সুৰক্ষাৰ কথা চিন্তা কৰি কাকপথাৰৰ মিলনপুৰবাসী ৰাইজে নিজা উদ্যোগত গাঁঠিৰ ধন ভাঙি ষ্ট্ৰীট লাইট লগোৱা কাৰ্যই অঞ্চলবাসীক প্ৰশংসাৰ পাত্ৰ কৰি তুলিছে। উল্লেখ্য যে সম্প্ৰতি গাঁও পঞ্চায়তৰ ফালৰ পৰা 2 মাহ পূৰ্বে সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট দিয়া হৈছিল। বৰ্তমান সেই লাইটৰ তলেদি যাবলৈ খুদ ঠিকাদাৰজনেও লাজ কৰিব। কোনোটো লাইটে যদি ধিমিক ধামাক পোহৰ কৰি মৰু মৰু অৱস্থা, কোনোটো আকৌ নীৰৱ নিষ্টাল মাৰি ফুট গধূলিতে কুম্ভকৰ্ণ নিদ্ৰাত। পঞ্চায়তৰ ফালৰ পৰা আমি সোলাৰ লাইট আমাক দিলে, সেই লাইটখিনিৰ এতিয়া বৰ্তমান এই অৱস্থা, এইটো অৱস্থা এটা হয়তো বেয়া হ'ল আৰু গোটেই এৰিয়াটোতে তেনেকুৱা হৈছে। গতিকে আৰু লাইটবিলাকৰ মানে পোহৰ নাই। পৰিতাপৰ বিষয় যে উক্ত ষ্ট্ৰীট লাইটসমূহ বেয়া হৈ গ'লেও মেৰামতিৰ বাবে নাই কোনো বিশেষ পুঁজি। খুব সঘনে বেয়া হৈ থকা পৰিলক্ষিত হয় আৰু এবাৰ বেয়া হোৱাৰ পিছত সেই লাইটবিলাক মেৰামতি কৰাৰ কোনো ব্যৱস্থা নাই। সেয়ে অঞ্চলবাসীয়ে সম্পূৰ্ণ নিজা উদ্যোগত পূৰ্বৰ 18 ৱাটৰ পৰিৱৰ্তে 50 ৱাটৰ LED লাইটৰ ব্যৱস্থা কৰি এলেকাটো পোহৰাই তুলিলে। নালা ওলা ধৰক যে ছাইডতবোৰ অলপ মানে হেল্প কৰি দিয়া হ'লে আমিবিলাক নালা ওলাবি। মই ভাবিছোঁ যে বহুত মানুহকে অসুবিধাও হৈছে, সেই পানীৰ নালাটো বৰ্তমান বনাই দিলে আমি বহুত ভাল পালে হতন। মানে এই পানীৰ নালাবোৰ হৈ গ'লে বৰষুণ হ'লে বহুত মানুহ অসুবিধা পায়। বিভাগীয় বিল পৰিশোধ আৰু মেৰামতিৰ বাবদ প্ৰত্যেক ঘৰৰ পৰাই মাহে 30 টকাকৈ নিৰিখ ধাৰ্য কৰা হয়। স্বাভাৱিকতে এই মহৎ কাৰ্যই কাকপথাৰৰ মিলনপুৰ উন্নয়ন সমিতিক প্ৰশংসাৰ পাত্ৰ কৰি তুলিছে। আমি কাকপথাৰ মিলনপুৰ উন্নয়ন সমিতি নামৰ এখন উন্নয়ন সমিতি গঠন কৰি তাৎক্ষণিকভাৱে ঠাইডোখৰ পোহৰাই তুলি চোৰ ডকাইত এইবিলাকৰ পৰা যাতে হাত সাৰিব পাৰি আৰু বজৰুৱা এইবোৰ জাবৰ জোথৰকে আদি কৰি, তাৰোপৰি বিভিন্ন সময়ত দেখা পোৱা যায় ইয়াত যে বাহিৰৰ মানুহে আহি কিছুমান অসৎ কামত লিপ্ত হোৱা দেখা গৈছে। সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ এই চুবুৰীটোৰ কাকপথাৰ মিলনপুৰ উন্নয়ন সমিতি নামৰ এখন সমিতি গঠন কৰা হ'ল আৰু এই সমিতিখনে এই ষ্ট্ৰীট লাইটবিলাক জ্বলাই আমি আমাৰ ঠাইডোখৰ উন্নয়নৰ মুখে আৰু যাতে আগুৱাই যাব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই কাম হাতত ল'লোঁ আৰু আশা ৰাখিছোঁ আমি আমাৰ এই কাকপথাৰ মিলনপুৰ উন্নয়ন সমিতিৰ এই পদক্ষেপক ওচৰ চুবুৰীয়া আমাৰ কাকপথাৰ টাউনৰ ওচৰ চুবুৰীয়া যিবিলাক ৰাইজ আছে সেই ৰাইজেও যাতে তেওঁলোকৰ অঞ্চলসমূহত এনেধৰণৰ পদক্ষেপ হাতত লৈ আমাৰ গোটেই কাকপথাৰ টাউনখনেই যাতে পোহৰাই তুলি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা মুক্ত কৰিব পাৰি, তাৰ বাবে আজি আমি এই অনুষ্ঠানৰ জৰিয়তে আমি আহ্বান জনাইছোঁ।